চিৰাং জিলাৰ চিমলাগুৰি সমাজসেৱক সংঘৰ উদ্যোগত যোৱা 11 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ সম্পূৰ্ণ 16 দিনীয়া কাৰ্যসূচীৰে এক শিশুনাট কৰ্মশালা অনুষ্ঠিত হয়। চিমলাগুৰিৰ স্থানীয় মহিলা ধৰ্মদা বৰ্মনে ভাৰতীয় ৰেল বিভাগত কৰ্মৰত হৈ থকাৰ লগতে গাঁৱৰ কণ শিশুসকলক লৈ এই নাট কৰ্মশালাৰ আয়োজন কৰে। সম্পূৰ্ণ বিনামূলীয়া এই নাট কৰ্মশালাত প্ৰশিক্ষণ দিয়ে বঙাইগাঁৱৰ প্ৰখ্যাত অভিনেতা যোগীৰাজ চক্ৰৱৰ্তীয়ে। 27 ডিচেম্বৰত এই নাট কৰ্মশালাৰ সফল সামৰণি পৰে। এই অনুষ্ঠানত 50ৰো অধিক শিশুৱে অংশগ্ৰহণ কৰি 4খনকৈ নাট প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত বৰপেটা প্ৰসিদ্ধ নাট্যকৰ্মী ধ্ৰুৱজ্যোতি দাস, বিপ্লৱ দাস, কল্যাণ দাসকে আদি কৰি বঙাইগাঁৱৰ বিখ্যাত বিহু প্ৰশিক্ষক বিধান দেউৰী, সমাজকৰ্মী তৰালী উপাধ্যায় উপস্থিত থাকে। চিমলাগুৰি সমাজসেৱক সংঘৰ উদ্যোগত 15 দিনীয়া নাট্য কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত আচলতে সঁচাকৈ বৰ ভাল লাগিছে যে এই 15 দিনত ল'ৰা ছোৱালীখিনি যিখিনি শিকিলে বা শিকাৰ কাৰণে চেষ্টা কৰিলে বা আমি শিকোৱাৰ কাৰণে কিবা এটা সামান্যতম চেষ্টা এটা কৰিলোঁ, সেইখিনি আজি তেওঁলোকে উপস্থাপন কৰিলে আৰু সকলোৰে চিমলাগুৰিবাসী ৰাইজৰ সহায় সহযোগিতা আমি খুব ভালদৰে পাইছোঁ। আচলতে নাটকৰ জৰিয়তে ল'ৰা ছোৱালীখিনি নাটক কৰক নকৰক, এই কৰ্মশালাৰ জৰিয়তে তেওঁলোকে নাটক শিকি পেলাই ভৱিষ্যতে নাটক কৰক বা নকৰক বা এজন এক্টৰ হওক বা নহওক বা নাট্যকৰ্মী হওক বা নহওক, কিন্তু এটা মূল কথা হ'ল কি তেওঁলোকে নাটকৰ জৰিয়তে তেওঁলোকৰ নিয়মানুৱৰ্তিতা, তেওঁলোকৰ শাৰীৰিক, মানসিক, বৌদ্ধিক এই ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় হ'ব। আৰু আমি চেষ্টা কৰিছোঁ যাতে ল'ৰা ছোৱালীখিনিক এটা সুন্দৰ ৰাস্তা এটা দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এই গাঁওবাসী ৰাইজৰ সকলোৰে যি সহায় সহযোগিতা সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ নাট্য কৰ্মশালা হৈ থাকে সেই ক্ষেত্ৰত আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ যাতে নাটকৰ জৰিয়তে এটা সুস্থ সবল এটা সুন্দৰ পৰিৱেশ দিব পৰা যায়, তাৰ কাৰণে আমি বাৰম্বাৰ চেষ্টা কৰি যাম। চিমলাগুৰি সমাজসেৱকৰ উদ্যোগত আমাৰ 15 দিনীয়া শিশুনাট কৰ্মশালাখন আজি আমাৰ শেষ নাট প্ৰদৰ্শন আছিলে আৰু সেয়া সুকলমে ইতিমধ্যে শেষ হ'ল। আৰু ইয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ গাঁওবাসীৰ লগতে ল'ৰা ছোৱালী যিবিলাক গাৰ্জেনবিলাকক মই ধন্যবাদ জনাইছোঁ। বহুত সহায় সহযোগিতা মোৰ ক্ষেত্ৰত কৰিছে। এনেকৈ আগবাঢ়ি যাওক বা এনেকৈ ল'ৰা ছোৱালীবিলাকৰ কিবা এটা ধাৰণা সোমাওক, সেয়ে মোৰ উদ্দেশ্য। গতিকে ভাল লাগিছে আজি সিহঁতৰ সহায় সহযোগিতা দেখি। ব্যুৰ' ৰিপৰ্ট, কামৰূপা নিউজ।